বিজেপি সরকার হায় 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 মূল্যবৃদ্ধির রদ করুন क'क्राझार जिल्ला कंग्रेस कमिटिया बेसेन बांनायनि हेंथायै हानजा सुरनानै खुद्रिखांदों। दासान्दि हादरनाङै थाद'नाय गैयाजासे पेट्रल डिजेल आरो संग्रा गेसजों लोगोसे गुबुन गोनां मुवा बेसादफोरनि बेसेन बांगासिनो थानाया सरासनस्रा सुबुंफोरनि जिउ खुंनायाव गाज्रि गोहोम खोख्लैदों। बीजेपी सरकार खुंथायनि समाव सानफ्रोमबो हादरनाङै मुवा बेसादफोरनि बेसेन बांनायनि हेंथायै गुबुन गुबुन आफाद गौथुमफोरा सोमावसारगासिनो थानाय बायदिनो दिनैबो क'क्राझार जिल्ला कंग्रेस कमिटिनि बानजायनायाव क'क्राझार सहराव बेसेन बांनायखौ लानानै सरकारनि हेंथायै सोमावसारो। हानजा सुरनानै सोमावसारनायनि गेजेरजों कंग्रेसनि मावथिफोरा आसाम सरकार हाय हाय, बीजेपी सरकार हाय हाय, हिमन्त बिश्व शर्मा हाय हाय बायदि स्ल'गानजों होसिख्रावनानै सरासनस्रा सुबुंफोरनि जिउ खुंनाय बेलायाव गोरलै जानायनि थाखाय बेसेन बांहोनायखौ बन्द खालामनो आसाम सरकार आरो भारत सरकारखौ खावलायो। মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ জনসাধাৰণৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে ৰাজভোগ দখল কৰি আছে, কিন্তু মূল্যবৃদ্ধিয়ে গোটেই ভাৰত তথা অসমৰ অৰ্থনীতি দুৰ্বল কৰি পেলাইছে। আজি সদ্যহতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে আমাক জনসাধাৰণক কঙা কৰি পেলাইছে আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে আমাৰ ৰান্ধনীশাললৈ অৰ্থনৈতিক ভেটি দুৰ্বল কৰিলে আৰু এই পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে আমাৰ সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে, আমাৰ অৰ্থনীতিৰ ভেটি দুৰ্বল কৰি পেলাইছে। আৰু ইয়াৰে প্ৰতিবাদত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী মাননীয় শ্ৰীমতী সোনিয়া গান্ধীৰ নিৰ্দেশ আৰু আমাৰ অসমৰ জনপ্ৰিয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে আমি মেহেংগাই মুক্ত ভাৰত অভিযানৰ প্ৰতিবাদত আমি ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াতে আমি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সহযোগত আমি ইয়াৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াতে সৰ্বসাধাৰণ ৰাইজ তথা আমাৰ শুভাকাংক্ষী মিডিয়াসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ। তেখেতলোকে চল পাইছে, তেখেতলোকৰ দায়িত্ব পালন কৰি আছে বুলি কৈছে। কোনটো দায়িত্ব তেখেতলোকে পালন কৰিছে? ৰাইজক মানে জনসাধাৰণক কষ্ট দি তেখেতলোকে ভাল পাইছে। এইটো কাৰণে জনসাধাৰণে আমি ভাল চেষ্টা কৰিব লাগে, তেখেতলোকক কেনেকৈ দুৰ্নীতিটো আঁতৰাই ল'ব লাগে আমি এইখিনিলৈ আৰম্ভণি কৰিব লাগে। এতিয়া বৰ্তমান কংগ্ৰেছ চৰকাৰ আমাৰ APC প্ৰেচিডেণ্ট ভূপেন বৰাৰ নেতৃত্বত আমি এইখিনি দূৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু আমি দূৰ কৰিবই লাগিব আৰু আপোনালোকৰ সহায় সহযোগ লাগিব এইখিনি।